নিশ্চিতভাৱে পোনপ্ৰথমে মই সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক সৌমেন ফুকন ডাঙৰীয়া আৰু ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্যক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতসকলে মোৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাস ৰাখি যি মোৰ ওপৰত গুৰু দায়িত্ব অৰ্পণ কৰিছে, মই নিষ্ঠা আৰু সততাৰে মই সেই ভিউ ধাৰ্য কৰি মোৰ দায়িত্ব মই নিষ্ঠা আৰু সততাৰে পালন কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। আৰু মই আজি যোৱা কাৰ্যনিৰ্বাহকত গুৱাহাটীত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত এই সভাজনক সাংগঠনিক সম্পাদকৰ দৰে কেন্দ্ৰীয় সমিতিৰ দায়িত্ব অৰ্পণ কৰিছে। মই নিষ্ঠা আৰু সততাৰে পালন কৰি যাম আৰু আগন্তুক দিনত আমাৰ সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলাখন সীমান্তৱৰ্তী জিলা হিচাপে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। আমাৰ বান গৰাখহনীয়াকে আদি কৰি নিবনুৱা সমস্যা, আমাৰ সীমাৰ সমস্যা, অন্যান্য ধৰণৰ সমস্যাবিলাক আছে। গতিকে আমি ৰাইজৰ সহযোগত এইবিলাক আমি পৰিত্ৰাণ কৰাৰ স্বাৰ্থত আমি আমাৰ কাৰ্যসূচী আমি অব্যাহত ৰাখিম। আৰু মই পোনপ্ৰথমে কেন্দ্ৰীয় সমিতিসমূহ বিষয়ববীয়াকে আমাৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক সকলোবিলাকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত মোৰ যি দায়িত্ব আৰু অৰ্পণ কৰিছে, সেই দায়িত্ব মই নিষ্ঠা আৰু সততাৰে মই পালন কৰি যাম বুলি মই প্ৰতিজ্ঞাবদ্ধ। প্ৰথমে আমাৰ এতিয়া জিলাখনত যি মূল সমস্যা আছে, লগতে সাম্প্ৰতিক অসমত দেখা দিয়া যিবিলাক সমস্যা আছে, সেই সমস্যাৰ সম্পৰ্কত আমি ৰাইজৰ সহযোগত আমি এই সমস্যাবিলাক সমাধানৰ কাৰণে আমি আমাৰ যি সংগ্ৰামী ধাৰাটো আমি অব্যাহত ৰাখিম। লগতে এতিয়া শেহতীয়াভাৱে যিটো আমাৰ চলি আছে জুবিন গাৰ্গৰ যিটো ন্যায়ৰ যিটো আন্দোলন, সেই আন্দোলনটো আমাৰ অব্যাহত ৰাখিব। এতিয়া আমাৰ আগন্তুক কাৰ্যসূচী আছে, যেতিয়া আমাৰ জুবিন গাৰ্গৰ 53 সংখ্যক জন্ম দিৱস, লগতে আমাৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানবিলাক আছে আৰু বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচীবিলাক সাংগঠনিক কাৰ্যসূচী আছে। আমি পৰৱৰ্তী সময়ত কাৰ্যনিৰ্বাহকৰ জৰিয়তে আমাৰ জিলাখনৰ সমস্যাবিলাকৰ ওপৰত আমি বিস্তৃতভাৱে আলোচনা কৰি আমাৰ কাৰ্যসূচীবিলাক আমি ৰূপায়ণ কৰিম।